হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ। পৰীক্ষালৈ আৰু বেছি দিন নাই নহয়নে? আনফালে আকৌ ঠাণ্ডাটো দিনে দিনে বাঢ়িবলৈ ধৰিছে। কি কৰা যায় বাৰু? অনবৰতে চাগে তোমালোকৰ শুই থাকিবলৈ মন যায় নহয় জানো? কিন্তু মই এটা কথা কওঁ শুনা, জীৱনত যদি সফল হ'বলৈ বিচাৰিছা তুমি কমফৰ্ট জ'নৰ পৰা আঁতৰিবলৈ পাৰিবই লাগিব। ঠাণ্ডা লাগিছে বুলিয়েই, বেছি ঠাণ্ডা পৰিছে বুলিয়েই লেপৰ তলত সোমাই জুইৰ ওচৰত বহি হাত ফুৱাই থাকিলে এটা সময়ত তুমি কান্দিব লাগিব। গতিকে মই এটাই কওঁ, এইখিনি সময়ত পাৰিলে তোমালোকে কমফৰ্ট জ'নৰ পৰা আঁতৰি থাকিবা আৰু যিমান পাৰা কষ্ট কৰা, কাৰণ এই এমাহৰ কষ্টই তোমাক এটা ভাল ৰিজাল্ট আনি দিব। ইমান দিনটো যি কৰিলাই, কিন্তু এই শেষ সময়খিনি কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট। কোৱা হয় যে শেষফালে সকলো ভাল, একদম সঁচা কথা। গতিকে এই শেষৰ সময়খিনি মনোযোগ দি, সময় নষ্ট নকৰি 1 মিনিটকো মূল্য দি ভালদৰে পঢ়া আৰু চাবা এদিন তোমাৰ ৰিজাল্ট ভাল হ'বই হ'ব। গতিকে বেষ্ট অফ লাক। আৰু এতিয়াও যদি তুমি কমফৰ্ট জ'নৰ পৰা ওলাব পৰা নাই, আজিয়ে সেই কমফৰ্ট জ'নৰ পৰা ওলাই আহা। কেতিয়াও লেপ কম্বল লৈ কিতাপৰ পঢ়াৰ টেবুলত নবহিবা আৰু বিচনাত বহিতো একেবাৰেই নপঢ়িবা, কাৰণ বিচনাত বহিলে লৈ পুৰা আৰামত বহিলে টোপনি নিশ্চয় আহিব। গতিকে তুমি যদি ভালদৰে পঢ়িব বিচাৰিছা প্ৰথমে কমফৰ্ট জ'নৰ পৰা আঁতৰা, তেতিয়া নিশ্চয় ৰিজাল্ট